নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানমালা আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চৰ্ত সাপেক্ষে চাকৰি নিয়মীকৰণ প্ৰক্ৰিয়াত অৱশেষত হস্তক্ষেপ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ঠিকাভিত্তিক টেট শিক্ষকে দাখিল কৰা গোচৰৰ শুনানিলৈ ন্যায়ালয়ে ঠিকাভিত্তিক শিক্ষকৰ নিয়মীকৰণত জাৰি কৰিছে স্থগিতাদেশ। এই কথা সদৰি কৰি আজি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে প্ৰত্যাহাৰ কৰিছে তেওঁলোকৰ সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। ন্যায়ালয়ৰ শুনানিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ঠিকাভিত্তিক শিক্ষকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পৰিৱৰ্তে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উল্লেখযোগ্য যে চৰ্ত সাপেক্ষে চাকৰি নিয়মীকৰণৰ বিৰোধিতাৰে ৰাজ্যজুৰি অব্যাহত আছে ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ। বিগত 3 দিনৰ দৰে আজি তৃতীয় দিনাও ৰাজ্যৰ বিদ্যালয় অব্যাহত আছে কৰ্মবিৰতি। বিদ্যালয়ত উপস্থিত থাকিও পাঠদানৰ পৰা বিৰত থাকে শিক্ষকসকল। চৰ্ত সাপেক্ষে চাকৰি নিয়মীকৰণৰ প্ৰক্ৰিয়াত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পিছত কাইলৈৰ সৰ্বশিক্ষা ঘেৰাও কাৰ্যসূচী স্থগিত ৰাখিলেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিকল্প বাছনি ব্যৱস্থাৰ পৰা শিক্ষকসকলক আঁতৰি থাকিবলৈ ঠিকাভিত্তিক শিক্ষকসকলক টেট উত্তীৰ্ণ শিক্ষক সমাজে আহ্বান জনাইছে। উল্লেখযোগ্য যে শিক্ষা বিভাগে নিয়মীকৰণৰ নামত বিসংগতিপূৰ্ণ বিকল্প বাছনি ব্যৱস্থা প্ৰণয়নেৰে ঠিকাভিত্তিক শিক্ষকসকলৰ বিগত 10-11 বছৰৰ সেৱাশ্ৰম অভিজ্ঞতা জ্যেষ্ঠতাৰ মৰ্যাদাক সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ বাবে যি উদ্যোগ গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত অসমৰ প্ৰাথমিক ঠিকাভিত্তিক শিক্ষকসকলৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা সংবাদমেল যোগে অৱগত কৰাৰ লগতে এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। কাৰ্যসূচীৰ অংশ হিচাপে যোৱা 20 জানুৱাৰীত বিদ্যালয় শিক্ষকসকলে চৰকাৰৰ অন্যায়মূলক আৰু হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চৰ্ত সাপেক্ষে নিয়মীকৰণৰ বিৰোধিতাৰে শিক্ষকসকলে 24, 25 আৰু 27 জানুৱাৰীত একেৰাহে বিদ্যালয় 3 দিন কৰ্মবিৰতি ৰূপায়ণ কৰে। ইয়াৰ পৰৱৰ্তী ঘোষিত কাৰ্যসূচী অহা 29 জানুৱাৰীত সৰ্বশিক্ষা ঘেৰাও সিদ্ধান্ত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্বই সংবাদমেল যোগে প্ৰকাশ কৰিছিল। কিন্তু যোৱা 26 জানুৱাৰীত সন্ধিয়া অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাত লোৱা মতামত আৰু পৰামৰ্শ ভিত্তিত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বাৰা ঘোষিত কাৰ্যসূচীত সামান্য সাল সলনি কৰাৰ কথা সংগঠনটোৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে। অৱশেষত যি কি নহওক ঠিকাভিত্তিক শিক্ষকসকলৰ বিপদৰ সময়ত আদালতে হস্তক্ষেপ কৰা দেখা গৈছে। গতিকে আজি ভিডিঅ'টো ইমানে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটোত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।